Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভালে আছে সুখলে আছে আৰু আজি ভিডিওটো একেবাৰে ইভিনিং টাইমত আৰম্ভ কৰিছোঁ পুনৰবাৰ মোৰ আন এটি নতুন ব্লগৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু পাছফালে বেকগ্ৰাউণ্ডটো দেখিছে একদম মোৰ মানে ৰুমটো কালাৰ কৰি দিলোঁ বহুত দিন হৈ গৈছিলে দিয়া নাছিলে আৰু এইফালে এখন ৱাল কৰাই নাই তো বাকি এই সাইড কেইটা কৰি দিয়া হৈছে তো কেনেকুৱা লাগিছে ক'ব দেই ঠিক আছে আৰু এতিয়া পাছবেলা একেবাৰে ভিডিওটো আৰম্ভ কৰিছোঁ ইমানেই কাম ওলাইছে নহয় ক'বলৈ আৰু বাকি নাই যেহেতু কিবা এটা ঘৰত আয়োজন কৰা থাকিলে কিমানখিনি কাম ওলাই সেইখিনিতো আপোনালোকক মহিলাখিনিয়ে যিখিনিয়ে চাই আছে সেইখিনিতো ক'বই নালাগে নহয় জানো আমাৰ মাইকী মানুহৰ কিমান কাম ওলায় তাতে আৰু মই বোৱাৰী তো কিমান মোৰ কাম ঠিক নাই আৰু বাকী আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ এইকেইদিন কিহৰ আয়োজন কৰি আছে কৈ আছোঁ আপোনালোকক ব্লগত কম বুলি কিন্তু কোৱা নাই তো ভাবিলোঁ আজি কৈ দিওঁ বুলি আৰু এইফালে এইখন আমাৰ ঘৰত ভাওনা ওলাইছে দেই ভাওনাৰ আয়োজন কৰা হৈছে আগবঢ়াই থোৱা ভাওনা আছিলে তো তাকে এতিয়া 23 জুলাই দেওবাৰে দিয়া হ'ব আৰু মোৰ ওচৰে পাজৰে যিসকল মোৰ ডেইলি ৰেগুলাৰ ভিউৱাৰ আছে আশা কৰিছোঁ আপোনালোকে আহিব ভাওনাত চাব আৰু আপোনালোকক লগ পাম বুলি আশা থাকিল আৰু মই চিঠিখন ভালকৈ ইয়াত দি দিম বাৰু আৰু এতিয়া ইভিনিং টাইমত একেবাৰেতো মাজত 3টা দিন আছে মাথো বৰমা খুৰী বৌ সকলোখিনি পৰিয়ালৰ আহি ধুনীয়াকৈ চাউলখিনি চাইছে বুট প্ৰসাদো দিয়া হ'ব যিহেতু খৰাইৰ কাৰণে সৰস্বতী হোমৰ কাৰণে তো তাৰ বাবে বুট প্ৰসাদখিনিও ধুনীয়াকৈ জাৰি মেলি লৈছে তো আপোনালোক বাহিৰত সেইখিনি হৈ আছে মই ভাবিলোঁ ইয়াতে আপোনালোকক ৱেলকামটো জনাই লওঁ আৰু আপোনালোকক তাত দেখামগৈ কি হৈ আছে বাহিৰৰ সকলোখিনি আৰু কালি যিহেতু বজাৰ সমাৰ সকলোখিনি কমপ্লিট হৈ গ'ল কৰি আৰু আপোনালোকক দেখাম ঠিক আছে তেন্তে আজি ভিডিওটো আপোনালোকক লগতে আজি ভিডিওটো এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিওটো শেষৰলৈকে চাব আৰু শেষত চাই কেনেকুৱা বোলে প্লিজ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব তো ব'লক তেন্তে আজি ভিডিওটো এনেকৈ আৰম্ভ কৰোঁ আৰু ব'লক বাহিৰত কি হৈছে সকলোখিনি আপোনালোকক ভিডিঅ'ৰ দ্বাৰা দেখাওঁ ঘৰত যেতিয়া কিবা এটা ডাঙৰকৈ আয়োজন কৰা হয় তেতিয়াতো ঘৰলৈ নতুন কিবা এটা বস্তু অনা হয়েই প্ৰায় হয় নহয় জানো আপোনালোকৰ ঘৰতো হয় চাগে আৰু আমাৰ ঘৰত এয়া ভাওনা বুলি নতুন সোফা আহি গ'ল আৰু কেনেকুৱা লাগিছে জনাব দেই অকণমান আনকমন টাইপৰ আমি যোৱা নাছিলোঁ মিষ্টাৰ আৰু মা গৈ আনিছে তো কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে খুব ভাল লাগিছে কি আনকমন বস্তুটো আৰু এনেকৈ চিজিল কৰি ৰখা নাই যিহেতু ভাওনাত বহুত মানুহ আহিব আলহী তো এনেকৈয়ে ৰাখি দিছোঁ ৰুমবিলাকতো খালী লাগিব অকণমান সেইকাৰণে যিমান পাৰোঁ যেনে তেনে মেনেজ কৰি ৰাখিছোঁ ভাওনাৰ পাছতহে ঠিক ঠাককৈ ৰাখিব লাগিব আৰু কেনেকুৱা লাগিছে জনাব আৰু পিল'কেইটা একেবাৰে বাতৰি কাগজৰ নিচিনা দেই আপোনালোকে মইতো দেখি আৰে বাতৰি কাগজ মেৰিয়াই দিছে নি সেই বুলি ভাবিছিলোঁ বাকী ডিজাইনটো ভালে লাগিছে কিন্তু অকণমান সোনকালে লেতেৰা হ'বও পাৰে যি কি নহওক কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আমাৰ ভাওনা বুলি নতুন সোফা আহি গ'ল এয়া হৈছে ৰিচেপশ্যনটোৰ কাৰণে যিখিনি বস্তু লাগিব যিটো খানা পিনা হ'ব সেইখিনি বস্তু ইয়াতে ৰখা হৈছে সকলোখিনি ৰাতি আনিলে মানে সোনকালে গৈছে ৰাতি হৈ গ'ল আৰু বজাৰ যিখিনি বহুত নহয় জানো সেইকাৰণে ইয়াত ৰাতি আপোনালোকক ভিডিঅ' কৰিবলৈ নহ'ল ৰাতিপুৱাই দেখাই দিছোঁ আৰু ধুনীয়াকৈ এয়াই সকলোখিনি ইয়াতে ৰাখি দিয়া হৈছে আৰু এইফালে বজাৰ কৰা হৈছিল পাঞ্জাবী তাৰপিছত চাদৰ কিবাকিবি সকলোখিনি ইয়াতে বজাৰ কৰি থোৱা আছিলে যিখিনি মই এতিয়া ধুই আনিছিলোঁ কাপোৰ সকলোখিনি ইয়াতে এনেকৈ জাপাই নাই এনেকৈ পেলাই দিয়া হৈছে ৰ'দতে আৰু একদম খেচেং মেচেং হৈ আছে সকলোখিনি বিচনা পত্ৰ আৰু এইখিনি পেকেটত যে সকলোখিনি মানদানৰ বস্তু আৰু ভাওনা বুলি নতুনকৈ জোৰাও ল'লোঁ আমি কেইজনীয়ে আপোনালোকক দেখাম বাৰু নেক্সট ব্লগত আপোনালোকে চাব বুলি আশা থাকিল হয়তো নেক্সট ব্লগটো ডাইৰেক্ট ভাওনাৰ দিনাই হ'ব চাগে যি কি নহওক আপোনালোকক তাতকৈ এটা আগত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষৰলৈকে চাই যাওক আপোনালোকে আৰু এইফালে মায়ে লৈ আহিছে চানা দালি যিখিনি দিব লাগিব সকলোখিনি আপোনালোকে ভিডিঅ'ত দেখি যাব তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাওক
হাই গাইজ, আজি হৈছে নেক্সট ডে। প্ৰায় ইভিনিং টাইমতহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গম পায়নে, ইমান যে কাম বনবোৰ কৰি থাকোঁ, ৰাতিপুৱা যেন উঠিবই মন নাযায়। আৰু ৰাতিপুৱা উঠোতেই কাম বন কৰি গা পা ধুই মেলি যাওঁ মানে 10টা মানেই বাজি যায়। বাকী সৰু সুৰা কামখিনিতো থাকেই, সকলোখিনি কৰি মেলি এতিয়াহে অকণমান আজৰি হৈ আজি ব্লগটো আপোনালোকলৈ কণ্টিনিউ কৰিছোঁ। আশা কৰিছোঁ আজি ব্লগটো আপোনালোকে শেষলৈকে চাব। আৰু এয়া মিষ্টিয়ে ৰং কৰি আছে বাহিৰত, গোটেইখিনি নকৰেগৈ বাৰু, জাষ্ট অকণমান কৰিছে। য'ত কৰিবলগীয়া হৈ আছিলে, আচলতে গোটেই ঘৰখনতেই কৰিবলগীয়া হৈছিলে, কিন্তু দিনবোৰ ওচৰ চাপিল যে সেইবাবে কমকৈ কৰি দিয়া হৈছে। এইটো সুবিধা পটককৈ নাহে, মানে সময় সাপেক্ষে চব কৰিলে ভাল, যিহেতু লৰালৰিকৈ কৰিলে বেয়া হয়, সেইবাবে মানে যিমানকণ মিলে তাকেই কৰি দিছে। আৰু যিহেতু সময়ো ওচৰ চাপি আহিল, তাকে আজি ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ব'লক তেন্তে আৰু কি হয় সকলোখিনি দেখাওঁ। আগফালে কৰি হৈ গ'ল, আৰু এয়া বান্দাখনতো কৰি দিছে। যিমানখিনি পাৰেগৈ আৰু আজি কৰিব, নেক্সট কাইলৈও কৰিব পাৰে চাগে, কিমানখিনি হয়। আৰু আজি ঘৰটোত আমাৰ কালাৰটো মিলিছেনে নাই মানে ক'বচোন দেই। মোৰ কিন্তু খুব ভাল লাগিছে কালাৰটো। আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে, বেছি কথা কৈ নাথাকোঁ। বাৰাণ্ডাখন কমপ্লিট হৈ গ'ল কালাৰ কৰি। তো আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই, প্লিজ কমেণ্ট কৰি জনাব। আৰু মোৰ খুব ভাল লাগিছে, সেইবাবে আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ। আৰু এয়া বাৰাণ্ডা কমপ্লিট হৈ গ'ল। এতিয়া দেউতাৰ ৰুমটো কৰি আছে, তাকো দেখাই দিওঁ ব'লকচোন। এইফালে এয়া দেউতাৰ ৰুমটো কমপ্লিট হ'বলৈ হৈছেগৈ, আৰু ধুনীয়াকৈ কৰি দিছে। যিহেতু এইটো দেউতাৰ ৰুমটো আগফালেই আছে, সেইকাৰণে কালাৰটো কৰি দিলে ভাল লাগিব বুলি ভাবিলোঁ। তো এয়া কৰি দিছে। ঠিক আছে, তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু আপোনালোকৰ বাবে বহুত কষ্ট কৰোঁ, যিহেতু কষ্ট কৰি ভিডিঅ' বনাওঁ, আৰু ইমানবোৰ কামৰ মাজত আপোনালোকৰ বাবে সৰুকৈ হ'লেও ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, আৰু প্লিজ মৰম দিব আমাৰ চেনেলটোক, আমাৰ ইউটিউব পৰিয়ালটোক। আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে অন্য এটি নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ সকলোৰে পৰা বিদায় লৈ